বিগ ব্ৰেকিং নিউজ এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষা নতুন পদ্ধতিৰে হ'ব আগন্তুক যিকেইটা পৰীক্ষা আছে বাকি থকা পৰীক্ষাকেইটা নতুন পদ্ধতিৰে হ'ব প্ৰশ্নকাকতসমূহ নিয়াৰ ক্ষেত্ৰত কেতবোৰ নিয়ম অৱলম্বন কৰিব লাগিব কেনেধৰণৰ নিয়ম আমি গ্ৰাফিক্স প্লেটৰ জৰিয়তে নমস্কাৰ মোৰ জনা আছে খুব গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক পৰীক্ষাক লৈ আহিল নতুন এছবি ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা ইতিমধ্যে নতুন এছবি জাৰি কৰিছে জনা আছে খুব গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক পৰীক্ষাক লৈ এবাৰ শিক্ষা বিভাগে জাৰি কৰিছে নতুন এছবি ইতিমধ্যে এছবি আনিছে ইতিমধ্যে শিক্ষা বিভাগে নতুন পদ্ধতিৰে পাতিব মেট্ৰিকৰ বাকি থকা পৰীক্ষাসমূহ ইতিমধ্যে বাকি থকা যিসমূহ পৰীক্ষা আছে ইতিমধ্যে নতুন পদ্ধতিত ইতিমধ্যে অনুষ্ঠিত কৰিব সেৱাই থানাৰ পৰা প্ৰশ্নকাকত গ্ৰহণ কৰা সময়ত থাকিব লাগিব 21 জন শিক্ষা বিষয়া ইতিমধ্যে উল্লেখ কৰিছে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰতিজন স্কুল দৰ্শকে 21খন থানা আউটপোষ্টৰ বাবে শিক্ষা বিভাগৰ 21 জন শ্ৰেষ্ঠ শিক্ষক মনোনীত কৰিব লাগিব ইতিমধ্যে উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ কেইবাটাও নতুন এছপি লগতে ইতিমধ্যে এছপিত উল্লেখ কৰিছে থানাৰ পৰা প্ৰশ্নকাকত গ্ৰহণ কৰাৰ সময়ত এই সকল বিষয় উপস্থিত থাকি গ্ৰহণ কৰিব লাগিব প্ৰশ্নকাকত পৰীক্ষাৰ বাহিৰে বাকি কোনো দায়িত্বত নিয়োজিত নহব এই সকল বিষয় ইতিমধ্যে এছপিত এইসমূহ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে আৰু লগতে উল্লেখ কৰিছে প্ৰশ্নকাকত টোপোলা গ্ৰহণ কৰাৰ সময়ত সকলো টোপোলা অক্ষত থকাটো ইতিমধ্যে নিশ্চিত কৰিছে ইতিমধ্যে সেৱাৰ ফালৰ পৰা ঠিক পৰীক্ষাক লৈ এবাৰ নতুন এছপি ইতিমধ্যে শিক্ষা বিভাগে ইতিমধ্যে এছপি জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এছপি নতুন পদ্ধতিৰে পাতিব মেট্ৰিকৰ বাকি থকা পৰীক্ষাসমূহ ইতিমধ্যে বাকি থকা তিনিটা পৰীক্ষা ইতিমধ্যে নতুন পদ্ধতিতে অনুষ্ঠিত কৰিব সেৱাই জনাইছে খুব গুৰুত্বপূৰ্ণ খবৰ থানাৰ পৰা প্ৰশ্নকাকত গ্ৰহণ কৰাৰ সময়ত থাকিব লাগিব 21 জন শিক্ষা বিষয় ইতিমধ্যে উল্লেখ কৰিছে এছপিত স্পষ্টভাৱে আৰু লগতে উল্লেখ কৰিছে পৰীক্ষাৰ বাহিৰে বাকি কোনো দায়িত্বত নিয়োজিত নহব এইসমূহ বিষয় ইতিমধ্যে কোনো কামত ইতিমধ্যে নিয়োজিত নকৰিব চৰকাৰৰ ফালৰ পৰা জনাইছে খুব গুৰুত্বপূৰ্ণ খবৰ প্ৰশ্নকাকত টোপোলা গ্ৰহণ কৰাৰ সময়ত সকলো টোপোলা অক্ষত অৱস্থা থাকিব ইতিমধ্যে নিশ্চিত কৰিছে ইতিমধ্যে সেৱাৰ ফালৰ পৰা মেট্ৰিক পৰীক্ষাক লৈ নতুন এছপি জাৰি কৰিছে ইতিমধ্যে শিক্ষা বিভাগে ইতিমধ্যে সেৱাৰ ফালৰ পৰা কেৱল নতুন এছপি ইতিমধ্যে জাৰি কৰিছে জনাইছে এছপিত কি উল্লেখ কৰিছে জনাইছে নতুন পদ্ধতিৰে পাতিব মেট্ৰিকৰ বাকি থকা পৰীক্ষাসমূহ ইতিমধ্যে বাকি থকা যিসমূহ পৰীক্ষা আছে ইতিমধ্যে সেৱা নতুন পদ্ধতিৰে অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে উল্লেখ কৰিছে এছপি পুনৰবাৰ জনাইছে থানাৰ পৰা প্ৰশ্নকাকত গ্ৰহণ কৰাৰ সময়ত থাকিব লাগিব 21 জন শিক্ষা বিষয়া থাকিব লাগিব প্ৰশ্নকাকত গ্ৰহণ কৰাৰ সময়ত থানাৰ পৰা স্পষ্টভাৱে এছপিত উল্লেখ কৰিছে প্ৰতিজন স্কুল দৰ্শকে প্ৰতিখন থানা আউটপোষ্টৰ বাবে শিক্ষা বিভাগৰ 21 জন জ্যেষ্ঠ শিক্ষক মনোনীত কৰিব লাগিব জনাইছে এছপিত কি উল্লেখ কৰিছে থানাৰ পৰা প্ৰশ্নকাকত গ্ৰহণ কৰাৰ সময়ত এই সকল বিষয় উপস্থিত থাকি গ্ৰহণ কৰিব লাগিব প্ৰশ্নকাকত আজি ৰাজ্যবাসী শিক্ষাৰ সন্দৰ্ভত জানিবলৈ গুৰুত্বপূৰ্ণ তথ্যসমূহ ইমানে আছিল ধন্যবাদ।